মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে জানা যে তোমালোকৰ স্বাধীনতা নামৰ যিটো অধ্যায় আছে ৰাজনৈতিক তত্ত্বৰ, সেই অধ্যায়ত এইবাৰ নতুনকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ FIUGPৰ কোৰ্চৰ অধীনত অমৰ্ত্য সেনৰ ডেভেলপমেণ্ট এজ ফ্ৰীডম নামৰ যিটো ধাৰণা সেইটো নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আহাচোন আজি আমি চমুকৈ এই বিষয়ে আলোচনা কৰোঁ হওক। আমি সকলোৱে জানো যে অমৰ্ত্য সেন হৈছে নোবেল বঁটা বিজয়ী এজন অৰ্থনীতিবিদ তথা দাৰ্শনিক, আৰু তেওঁৰ এই ডেভেলপমেণ্ট এজ ফ্ৰীডম নামৰ যিটো আইডিয়া বা যিটো কনচেপ্ট, সেইটো আচলতে তেওঁ 1999 চনত প্ৰকাশিত এখন গ্ৰন্থৰ পৰা অনা হৈছে। তেওঁ এই গ্ৰন্থখনত বিশদভাৱে আলোচনা কৰিছে কেনেকৈ উন্নয়নৰ বাবে স্বাধীনতাৰ প্ৰয়োজন আৰু কেনেকুৱা ধৰণৰ স্বাধীনতাৰ আমাক লাগে বা ৰাষ্ট্ৰ এখনৰ নাগৰিকক প্ৰয়োজন, সেই বিষয়ে তেওঁ চমুকৈ বিশদভাৱে এই গ্ৰন্থখনত আলোচনা কৰিছে। আমি মাত্ৰ আজি চমুকৈ এই ধাৰণাটোৰ সম্পৰ্কে এক আলোচনা কৰিবলৈ ওলাইছোঁ। আমি সকলোৱে জানো যে ৰাজনীতি বিজ্ঞান বা দৰ্শন বুলি ক'লে আমি স্বাধীনতাৰ কনচেপ্টটো বা ধাৰণাটো আমি ডিছকাছ কৰোঁৱেই। স্বাধীনতাক বাদ দি আমাৰ ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন সম্পূৰ্ণ নহয়, আৰু প্ৰায়ে যেতিয়া আমি এই ধাৰণাটো ৰাজনীতি বিজ্ঞানত ব্যৱহাৰ কৰোঁ, প্ৰায়ে আমি এইটো অৰ্থত ব্যৱহাৰ কৰোঁ যে স্বাধীনতা মানে হৈছে ব্যক্তিয়ে অপ্ৰয়োজনীয় বাধা নিষেধ অবিহনে মুক্তভাৱে কাম কৰাৰ ক্ষমতাটো। স্বাধীনতাৰ ওপৰত পৰম্পৰাগত আলোচনাত ৰাজনৈতিক আৰু নাগৰিক বা পৌৰ অধিকাৰ যেনে বাক স্বাধীনতা আৰু ভোটাধিকাৰৰ ওপৰত প্ৰায় আমি গুৰুত্ব আৰোপ কৰা দেখা পাওঁ। কিন্তু ডক্টৰ সেনে তেওঁৰ সেই ডেভেলপমেণ্ট এজ ফ্ৰীডম নামৰ গ্ৰন্থখনত এই ধাৰণাটোক সম্প্ৰসাৰিত কৰিছে, য'ত তেওঁ যুক্তি আগবঢ়াইছে যে প্ৰকৃত স্বাধীনতাই ৰাজনৈতিক অধিকাৰৰ উপৰিও সামাজিক আৰু অৰ্থনৈতিক স্বাধীনতা বা সুযোগসমূহকো সামৰি লয়। এতিয়া আমি আহোঁ এই কনচেপ্টটোনো আমি কিয় অধ্যয়ন কৰিব লাগে, অমৰ্ত্য সেনৰ উন্নয়নৰ ধাৰণাক স্বাধীনতা হিচাপে কিয় বা স্বাধীনতা হিচাপে উন্নয়ন বা উন্নয়নৰ ধাৰণাক স্বাধীনতা হিচাপে আমি কিয় অধ্যয়ন কৰিব লাগে। আচলতে আধুনিক ৰাজনৈতিক বক্তৃতাত স্বাধীনতাক প্ৰায়ে যেতিয়া কোৱা হয় ৰাষ্ট্ৰৰ বা চৰকাৰী হস্তক্ষেপৰ অনুপস্থিতি হিচাপে আমি সেই হিচাপে স্বাধীনতাক চাওঁ। কিন্তু ডক্টৰ সেনে যুক্তি আগবঢ়াইছে যে প্ৰকৃত স্বাধীনতা কেৱল নাগৰিকৰ ওপৰত ৰাষ্ট্ৰৰ বাধা আঁতৰোৱাই নহয়, বৰঞ্চ ব্যক্তিৰ বাবে অৰ্থপূৰ্ণ জীৱন যাপনৰ সুযোগ সৃষ্টি কৰাটো এটা স্বাধীনতাৰ অত্যন্ত দৰকাৰী অংশ। বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল সমাজত স্বাধীনতাক বহল আৰু অধিক ব্যৱহাৰিক অৰ্থত বুজাবৰ বাবে তেওঁৰ এই দৃষ্টিভংগীটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি যদি সেনৰ গ্ৰন্থখনত উল্লেখিত স্বাধীনতাৰ বিষয়ে ধাৰণাটো থুলমূলকৈ চাবলৈ যাওঁ, তেওঁ তাত স্বাধীনতা হিচাপে উন্নয়নক মূল ধাৰণাক 3টা ভাগত ভাগ কৰিছে আৰু সেইমতে আলোচনা কৰিছে। প্ৰথমতে তেওঁ কৈছে যে স্বাধীনতা হৈছে এটা মাধ্যম আৰু স্বাধীনতা এটা উদ্দেশ্য, দুয়োটা একেলগে। স্বাধীনতা কেৱল উন্নয়নৰ চূড়ান্ত লক্ষ্যই নহয়, ইয়াক লাভ কৰাৰ এক গুৰুত্বপূৰ্ণ উপায় হিচাপেও তেওঁ স্বাধীনতাক প্ৰক্ষেপ কৰিছে। অৰ্থাৎ স্বাধীনতা উন্নয়নৰ বাবে স্বাধীনতা দৰকাৰ, কিন্তু কেতিয়াবা কি লাগে, আমাক স্বাধীনতাও লাগে। সেই উন্নয়ন পাবৰ কাৰণে আমাক স্বাধীনতা লাগে। যেতিয়া মানুহে নিজৰ পচন্দ বাছি ল'বলৈ স্বাধীন হয়, তেতিয়া তেওঁলোকে উন্নয়নশীল হোৱাৰ সম্ভাৱনা বেছি হয় আৰু সমাজলৈ অৰিহণা যোগোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। এজন ব্যক্তিয়ে যেতিয়া নিজৰ পচন্দমতে নিজৰ ধৰি লোৱা হওক জীৱিকা নিৰ্বাচন কৰিবলৈ স্বাধীন হয়, তেতিয়া তেওঁ নিশ্চয় সেই জীৱিকাত নিজৰ উৎপাদনশীলতাৰো সৰ্বোচ্চ স্তৰলৈকে তেওঁ ব্যৱহাৰ কৰিব পাৰিব। ঠিক একেদৰে আৰু এটা বিষয়ৰ ওপৰত ডক্টৰ সেনে গুৰুত্ব আৰোপ কৰিছে, সেইটো হৈছে সামৰ্থ্য বা কেপাবিলিটিজ। সেনে কৈছে যে তেওঁ সামৰ্থ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দি কৈছে যে সামৰ্থ্যবোৰ হৈছে ব্যক্তিৰ বাবে উপলব্ধ প্ৰকৃত সুযোগ আৰু স্বাধীনতা। অৰ্থাৎ এখন ৰাষ্ট্ৰই কেৱল ব্যক্তিক অধিকাৰবোৰ দিলেই নহ'ব বা স্বাধীনতাবোৰ দিলেই নহ'ব, সেই স্বাধীনতাবোৰ ভালদৰে উপভোগ কৰিব পাৰিছে নে নাই সেই কথাটোও গুৰুত্ব দিব লাগিব। এজন ব্যক্তিক যদি এখন ৰাষ্ট্ৰই কেৱল কিছুমান স্বাধীনতা দি থৈছে আৰু তাতে নিজৰ দায়িত্ব সামৰিছে, তেতিয়াহ'লে সেইটো শুদ্ধ নহয়। সেই স্বাধীনতাবোৰ উপভোগ কৰিব পৰাকৈ এজন ব্যক্তি সমৰ্থবান হৈছে নে নাই
সেইটো ৰাষ্ট্ৰই গুৰুত্ব দিব লাগিব আৰু ৰাষ্ট্ৰ তেওঁক সমৰ্থবান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। ধৰি লোৱা হওক এজন ব্যক্তিক সকলো ধৰণৰ ৰাজনৈতিক অধিকাৰ দিয়া হৈছে, কিন্তু সেই ৰাজনৈতিক অধিকাৰসমূহ সম্পূৰ্ণৰূপে ভোগ কৰিব পৰাকৈ ব্যক্তিজন সমৰ্থ কৰি তোলাটো ৰাষ্ট্ৰৰ আচলতে এটা প্ৰধান দায়িত্ব। আৰু এই প্ৰসংগত স্বাধীনতাৰ সেইকাৰণে অৰ্থ হৈছে মূল্যযুক্ত জীৱন বা এটা অৰ্থপূৰ্ণ জীৱন এটা জীয়াই থকাৰ ক্ষমতা থকা। আৰু এটা পইণ্ট সেইটো হৈছে ইণ্টাৰকানেক্টিভিটি বা আন্তঃসংযোগ। সেনে যুক্তি আগবঢ়াইছে যে বিভিন্ন ধৰণৰ স্বাধীনতা যেনে ৰাজনৈতিক হওক, অৰ্থনৈতিক হওক বা সামাজিক হওক, প্ৰত্যেক স্বাধীনতাই ইটোৱে সিটোক ওপৰত নিৰ্ভৰ কৰি থাকে আৰু ইটোৱে পাৰস্পৰিকভাৱে ইটোৱে সিটোক শক্তিশালীও কৰে। যেনে ৰাজনৈতিক স্বাধীনতা অৰ্থনৈতিক নীতিসমূহ যাতে ন্যায্য আৰু সকলোকে উপকৃত কৰে তাক নিশ্চিত কৰাত সহায় কৰিব পাৰে। ঠিক একেদৰে শিক্ষাৰ সুবিধাৰ দৰে অৰ্থনৈতিক স্বাধীনতাসমূহে মানুহক ৰাজনৈতিক প্ৰক্ৰিয়াত অধিক সৰ্বাত্মকভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰিব পাৰে। আৰু তেওঁ আন্তঃসম্পৰ্কীয় স্বাধীনতাৰ পাঁচবিধ আন্তঃসম্পৰ্কীয় স্বাধীনতা তেওঁ চিনাক্ত কৰিছে মানৱ বিকাশৰ বাবে অপৰিহাৰ্য বুলি। সেইকেইটা হৈছে ৰাজনৈতিক স্বাধীনতা যেনে বাক স্বাধীনতা, গণতান্ত্ৰিক কাৰ্যত অংশগ্ৰহণ আৰু ন্যায্য শাসনৰ দৰে অধিকাৰ আদি দাবী। ঠিক একেদৰে অৰ্থনৈতিক সুবিধা যেনে চাকৰি, জীৱিকাৰ অধিকাৰ বা স্বাধীনতা, বিত্তীয় সম্পদৰ সুবিধা ইত্যাদি। সামাজিক স্বাধীনতা বা সামাজিক সুযোগ যেনে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দৰে মৌলিক সেৱাসমূহ যিয়ে মানুহক সমাজত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়ে। ঠিক একেদৰে স্বচ্ছতাৰ নিশ্চয়তা, মানে দুৰ্নীতিৰ বিৰুদ্ধে মানুহক সুৰক্ষা লাগে, তথ্য জনাৰ অধিকাৰ নাগৰিকৰ ওচৰত থাকিব লাগে আৰু ন্যায় নিশ্চিত কৰা আইনী অধিকাৰো নাগৰিকৰ হাতত থাকিব লাগে। ঠিক একেদৰে আৰু এটা স্বাধীনতা হৈছে সুৰক্ষামূলক যেনে সমাজ কল্যাণমূলক যিবোৰ কাৰ্যসূচী, যিবোৰক আমি ছেফটি নেট বুলি কওঁ, সেই নেটবোৰ থাকিব লাগে যাতে সেই নেটসমূহে ব্যক্তিক চৰম দৰিদ্ৰতাৰ পৰা ৰক্ষা কৰে বা হঠাতে উদ্ভৱ হোৱা কিছুমান সংকটৰ পৰা যাতে ৰক্ষা কৰিব পাৰে। গতিকে তাৰ দ্বাৰা তেওঁ জনকল্যাণমূলক যিবোৰ নীতি সেইবোৰৰ কথাই আচলতে ক'ব বিচাৰিছে। গতিকে এই গোটেই 5 প্ৰকাৰৰ স্বাধীনতা থাকিলেহে ৰাষ্ট্ৰ এখনত নাগৰিকৰ উন্নয়ন সম্ভৱ বুলি তেওঁ কৈছে। এতিয়া অস্বাধীনতা হিচাপে আমি দৰিদ্ৰতাক যদি চাবলৈ যাওঁ, পভাৰ্টি এজ আনফ্ৰীডম, তেওঁ যুক্তি আগবঢ়াইছে যে দৰিদ্ৰতা কেৱল আয়ৰ অভাৱেই নহয়, টকাৰ অভাৱেই বা অৰ্থৰ অভাৱেই দৰিদ্ৰতাক নুবুজায়, বৰঞ্চ স্বাধীনতাৰ ওপৰত বাধাও বুজায়। দৰিদ্ৰ হ'লে এজন ব্যক্তি যদি দৰিদ্ৰ হয় তেতিয়াহ'লে তেওঁ বহুতখিনি স্বাধীনতা উপভোগৰ পৰাও তেওঁ বাধাপ্ৰাপ্ত হয়। এজন দৰিদ্ৰ ব্যক্তিয়ে স্বাস্থ্যসেৱা, শিক্ষা বা অৰ্থনৈতিক সুযোগ লাভ কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ জীৱন অৰ্থপূৰ্ণ পছন্দ বাছনি কৰাৰ ক্ষমতাও সীমিত হৈ পৰে। ঠিক একেদৰে লোকনীতি আৰু স্বাধীনতা এই দুটাৰ মাজতো ওচৰ সম্পৰ্ক আছে বুলি সেনে কৈছে। চৰকাৰসমূহে স্বাধীনতা সম্প্ৰসাৰণ কৰা নীতিসমূহৰ ওপৰত গুৰুত্ব দিব লাগে যেতিয়া লোকনীতি তেওঁলোকে প্ৰণয়ন কৰে, যেনে শিক্ষা, স্বাস্থ্যসেৱা আৰু ন্যায্য অৰ্থনৈতিক নীতিত বিনিয়োগ কৰিব লাগে। ঠিক একেদৰে গণতন্ত্ৰ আৰু মানৱ অধিকাৰ কেৱল ধনীসকলৰ বিলাসিতা নহয়, আচলতে এই দুয়োটাই উন্নয়নৰ অপৰিহাৰ্য উপাদান আৰু তাৰ কাৰণেও ৰাষ্ট্ৰই কষ্ট কৰিব লাগে। সেনৰ স্বাধীনতাৰ ধাৰণাটো এই ধাৰণাটোৰ সৈতে মিল আছে যে প্ৰকৃত স্বাধীনতা কেৱল চৰকাৰী নিষেধাজ্ঞা আঁতৰোৱা নহয় বা ৰাষ্ট্ৰৰ নিষেধাজ্ঞা আঁতৰোৱা নহয়, বৰঞ্চ ব্যক্তিসকলে নিজৰ স্বাধীনতা প্ৰয়োগ কৰাৰ ক্ষমতা থকাটো নিশ্চিত কৰাটো। লগতে তেওঁৰ এই ধাৰণাটোৱে এই পৰম্পৰাগত ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে যে কেৱল অৰ্থনৈতিক বৃদ্ধিয়ে স্বাধীনতা লাভ কৰা বুজায়, বৰঞ্চ তেওঁ দেখুৱাইছে যে সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিও সমানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ দৰে দেশত য'ত অৰ্থনৈতিক বৈষম্য আছে, সামাজিক আৰু অৰ্থনৈতিক সুযোগ নিশ্চিত কৰাটো ৰাজনৈতিক স্বাধীনতা ৰক্ষাৰ দৰেই গুৰুত্বপূৰ্ণ। গতিকে আমি দেখিলোঁ যে অমৰ্ত্য সেনৰ এই ধাৰণাটোৱে স্বাধীনতাক এটা বহল ভিত্তি দিছে, কিন্তু তাৰ পিছতো সেনৰ এই ধাৰণাটোৱে কিছু সমালোচনাৰো সৃষ্টি কৰিছে। কিছু সংখ্যক সমালোচকে যুক্তি আগবঢ়াইছে যে তেওঁৰ পদ্ধতিয়ে দীৰ্ঘকালীন গতিশীলতাক পৰ্যাপ্তভাৱে সম্বোধন নকৰে। এটা দীঘলীয়া সময়ত যি ধৰণৰ প্ৰগ্ৰেছ হ'ব, সেই প্ৰগ্ৰেছক তেওঁ ধাৰণাত ভালদৰে উপস্থাপন কৰিব পৰা নাই। ঠিক একেদৰে বহুতে কেপেবিলিটি বা সামৰ্থ্যৰ ধাৰণাটো যথেষ্ট অস্পষ্ট বুলি কৈছে, যিটো বাস্তৱত প্ৰয়োগ কৰাটো কঠিন বুলি বহুতে কৈছে। কাৰণ কিমান সমৰ্থবান হ'ব সেইটো গণনা কৰি উলিওৱাটো আচলতে অবজেক্টিভলি পচিবল বা সম্ভৱ নহয়। শেষত আমি এইটোৱে ক'ব পাৰোঁ যে অমৰ্ত্য সেনৰ ডেভেলপমেণ্ট এজ ফ্ৰীডমে স্বাধীনতাৰ বিষয়ে বহুত বহল আৰু বহুত অন্তৰ্ভুক্তিমূলক বা ইনক্লুচিভ জ্ঞান আমাক প্ৰদান কৰিছে। স্বাধীনতাক উন্নয়নৰ সৈতে সংযোগ কৰি
তেওঁ এই কথাটোত গুৰুত্ব আৰোপ কৰিছে যে কেৱল ৰাষ্ট্ৰৰ নিষেধাজ্ঞা আঁতৰাই নহয়, মানুহক মৰ্যাদা সম্পন্ন আৰু নিজৰ পচন্দ মতে জীয়াই থাকিব পৰা এটা জীৱন যাপন কৰিবলৈ সক্ষম কৰি তুলিলেহে আচলতে প্ৰকৃত স্বাধীনতা লাভ হয়। আৰু এই দৃষ্টিভংগী ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত অপৰিহাৰ্য, কিয়নো ই কেৱল অৰ্থনৈতিক বৃদ্ধিৰ পৰা ব্যক্তিৰ প্ৰকৃত সবলীকৰণলৈ এটা সম্পূৰ্ণভাৱে এটা কমপ্লিট পেকেজ হিচাপে স্বাধীনতাক আৰু উন্নয়নক প্ৰক্ষেপ কৰে, লগতে সেই দুয়োটাৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চেনৰ ধাৰণাসমূহ বুজি পোৱাটোৱে আচলতে আমাক উন্নয়ন আৰু মানৱ স্বাধীনতাৰ মাজৰ গভীৰ সংযোগৰ কথা জনাটো সহায় কৰে। গতিকে চমুকে আজিলৈ এইখিনিয়ে ক'লোঁ। আশা কৰোঁ তোমালোকে আৰু বহলকৈ এই বিষয়ে পঢ়িবা, বিশেষকৈ তেওঁৰ ডেভেলপমেণ্ট এজ ফ্ৰীডম নামৰ কিতাপখনো পঢ়িব পাৰা, বা কেপেবিলিটিজৰ বিষয়ে ভালকৈ জানিবৰ কাৰণে তোমালোকে তেওঁৰ আৰু এখন কিতাপ আছে এন আইডিয়া অফ জাষ্টিছ, সেইখনো তোমালোকে পঢ়িব পাৰা। আৰু ভৱিষ্যতে আৰু আমি এই NEP চিলেবাছৰ নতুন নতুন পাঠ্যক্ৰমৰ নতুন নতুন ইউনিটসমূহৰ বিষয়ে ডিছকাছ কৰিম। আশা কৰোঁ তোমালোকে শুনি থাকিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।